हेलो नमस्कार ये आमार भोगाली बिहुर आयोजन सब मेजी तैयार हो आसे এইফালে ৰাইজসকল চিনাকি কৰাই দিওঁ এয়া পংকজ শইকীয়া এইফালে ভোগালী বিহু উপলক্ষে সঞ্জু হেপী ভোগালী বিহু অলপ 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 এইটো আমাৰ বুং এইটো টিকলাটো ঘূৰি দিয়া এইটো এটা কচাই গাঁও হিৰো তো আজিৰ পৰা আৰম্ভণি হৈছে আৰু আমি লাহে লাহে আপোনালোকক দেখুৱাই থাকিম ইয়াৰ মেজিটো কেনেকৈ বাঢ়ি গৈ থাকে হয় ভোগালী বিহু লাগি আছে অথনি পৰা আকৌ তাৰপিছত এয়া দেখিছেনে কি হয় এয়া হৈছে চেৰাপোক বিহু আৰু লাগিলে চব হ'ব এতিয়া আমাৰ ইয়াত আৰু কোন কোন আছে মই দেখাই দিছোঁ এনে ৰাইজসকল পূৰা ভোগালী লাগিছে এয়া এয়া এইবোৰ বনি আছে চব মানুহ কিবা কিবি এইবোৰ আন্ধাৰে মুন্ধাৰে আছে যেতিয়া আকৌ পোহৰ হ'ব তেতিয়া আকৌ দেখিবলৈ পাব হাই গুড মৰ্ণিং আজি হৈছে 11 জানুৱাৰী আৰু কেইদিনমানহে বাকী আছে আমাৰ ভোগালী বিহুটিলে কি সুন্দৰ পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে আমাৰ এই জেগাডোখৰ আমাৰ এই গাঁওখন বহুত মানে এইকাৰণে কি আছে চাওক মোৰ পিছফালে আপোনালোকে দেখিবলৈ পাইছে এয়া মানে প্ৰায় আপোনাৰ ৰেইন ফৰেষ্ট বুলি ক'ব পাৰি এখন সুন্দৰ জংঘল ৰেইন ফৰেষ্ট আৰু আপোনালোকে এই ইয়াত মানে কি বুলি কয় এটি ধুনীয়া মানে হেৰি চাব পাৰিব মেঘালয় শ্বিলং নৈনিতালৰ পৰিৱেশ সুন্দৰ আজি বতৰ যিহেতু ডাৱৰীয়া গতিকে সকলো বস্তু ইয়াতে পোৱা যায় কালি আপোনালোকক দেখুৱাই আছিলোঁ ভোগালী বিহুৰ কাৰণে আয়োজন কি কি কৰি আছিলে তাৰে আজি দেখিছোঁ আজি যিহেতু বৰষুণত অলপ কিছু মানে হৈছে কিবা কিবি তথাপিতো আপোনালোকক দেখাইছোঁ এটি ভেলাঘৰ নিৰ্মিত হৈ আছে এইখিনি খেৰ কিবা কিবি এইখিনি খৰি যিহেতু আজি বতৰ ডাৱৰীয়া এটা মানে বৰষুণৰ বতৰ গতিকে হ'লেও ভাল লাগিব ভোগালী বিহুটি আদৰিবলৈ কাৰণে আমাৰ ৰাইজ লাগি আছে এবাৰ দেখাইছোঁ আপোনালোকক কি বনাই আছে চব সেইখিনি বাদু এইখিনি পৰা বনিছে এইখিনি আৰু কোনে বনাইছে চাব মন নাযায়নে বাৰু আপোনালোকৰ এই চব এই কি গুৱাহাটী হাই 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 কৰি দিছে চবে তো এয়া লাডু আপোনালোকে বিহুত আহিব খাব ভিডিঅ'কে দিলোঁ এয়া ভেলাঘৰ ৰাইজসকলে বনাই আছে কওকচোন বাৰু ভেলাঘৰ কিবা ক'বলগীয়া আছে নেকি কৈ দিয়ক ভেলাঘৰ কেনেকৈ বনাইছে ভেলাঘৰ বনাই আছোঁ এটা সুন্দৰ কৰি সকলো ল'ৰা ছোৱালীয়ে খাব ইয়াতে বহি এইটো ভেলাঘৰ খাব আৰু এইটো ভেলাঘৰ এইটো ডাঙৰ ডাঙৰ কাৰিকৰ লাগি আছে এইকেইটা একদম ইউটিউবত দি দিম এইফালে এইকেইটা এইফালেও লাগি আছে পুৰা এইটো এটা টিকলা এয়া পুৰা বনি আছে নমস্কাৰ আকৌ আহিলোঁ মাঘৰ বিহু লাগি আছে আপোনালোকে গম পায় আৰু আমাৰ কাৰিকৰ চবফালে বিয়পি আছে মানে চবফালে বিজি হৈ আছে চব কি বনাই আছে এইফালে ঢেৰ মানে নিমকি দেখাই আছোঁ এইখিনি নিমকি দেখিছেনে এয়া মুখবিলাক চাব দেই একদম টেনশ্যনত আছে কেতিয়া শেষ হয় এয়া একদম নিমকি বনি আছে আৰু কি বনি আছে মই দেখাইছোঁ সেইফালে এইখিনি বনিলে আৰু কোনখিনি বনিলে এইখিনি বনিলে এইজনে কেনেকুৱা বনিছে একদম ফাটাফাচ বিহু খাবলৈ কিন্তু নাহিলে কথাটো বেয়া হৈ যাব
এইফালে টাৱা গৰম হৈ আছে তিল পিঠাৰ কাৰণে তিল পিঠা চলি আছে আৰু দেখাম বাৰু আৰু এইফালে লৈ গৈ আছোঁ ভাতিলে ভাতি ক'ত আছে এইখিনি গৰম গৰম ভাতি একদম তাজা জল ক'ত গ'ল কাঁহীটো এইটো দেখিছেনে কাঁহী ক'ব এয়া কি ধুনীয়াকৈ জুই ফুৱাই ফুৱাই বহি আছে ইয়াকে কয় ভোগালী বিহু আৰু কিবা কিবি দেখাম এতিয়া এইটো চাওক একদম আপোনালোকে দেখিছে কেতিয়াবা চাব চাওক নেন চাওক দেখিলেনে ইয়াকে কয় তিল পিঠা একদম খাটি পিঠা ইয়াকে কয় তিল পিঠা তাৰপিছত অকণমান আমি বাইক লওঁ আহকচোন তেওঁলোকক কি কয় এনেই কেনেকুৱা লাগিছে বাৰু বনাই মেলি ভাল লাগিছে দমটো হেৰাই গৈছে ভাল লাগিছে সেইফালে গৰাকী কেনেকুৱা লাগিছে এনেই ভালে লাগিছে একদম ভালে লাগিছে মই এতিয়াই গম পাইছে কিমান ভাল লাগিছে কেনেকুৱা লাগিছে বাৰু ইমান ধুনীয়া ধুনীয়া উত্তৰ দিয়ে বাপৰে আহক আমি আকৌ কাৰিকৰক সুধি চাওঁ এই চাওক এই মাঘৰ বিহু ভোগালী বিহু বোলা বস্তুটোত কিবা কিবি নহ'লেতো ভাল নালাগে এই চাওক ক'ত গ'ল এইখিনি দেখিছেনে একদম মানে জিভা পানী টপৰকৈ পৰিব কেনেকুৱা লাগিছে এনেই আয়োজনটো ভাল লাগিছে ভাল লাগিছে আৰু এজন আছে ভাবি আছে কিবা কিবি ক'ত গ'ল হেপী ভোগালী বিহু হেপী ভোগালী বিহু তেন্তে দেখি আছে আমি আৰু দেখাম পিছলৈ ইতিমধ্যে আমাৰ মেজি প্ৰায় শেষ হৈ আহিছে এয়া মেজি একদম মানে ভাগৰি গৈছোঁ আৰু এফালে জুইৰ ব্যৱস্থা ভালমতে ফুৱাই আছোঁ মাঘ বিহু উপলক্ষে দেই মাঘ বিহু উপলক্ষে এইগৰাকী আমাৰ কেটেমা বাই ৰাতি বিহু গাই শুনাব আপোনালোকক এইখিনি মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাছ আৰু দেখাই থাকিম Jitung sango.
নমস্কাৰ, আজি হেপী মেজি বিহু। ইতিমধ্যে আমি মেজি ভোজ খালোঁ। আজি পুৱা মেজি জ্বলোৱা হ'ল। এয়া চাওক, মেজি জ্বলাইছে গোটেই গাঁওবাসী ৰাইজ। এইফালে হেপী বিহু কৈ দিয়া, হেপী বিহু কৈ দিয়া। ঠিক আছে, অকণমান মেজি এনজয় লওঁ। এই মাজে মাজে দি আছো। প্ৰেক্টিছ কৰিলে কিন্তু কণ্টিনিউ প্ৰেক্টিছ যদি থয় নহয় সঁচাকৈ মই জানো, মই গম পাইছোঁ নহয়।